Hello student, যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2026ত মেট্ৰিক পৰীক্ষা দিব গৈ আছে তেওঁলোকৰ বাবে আজি আমি দুটা ইম্পৰ্টেন্ট আপডেট লৈ আহিছো তো আজি ভিডিঅ'ত তোমালোকক আমি জনাব গৈ আছো যে তোমালোকৰ 2026ৰ মেট্ৰিক পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু মেট্ৰিক পৰীক্ষাৰ ৰুটিন তোমালোকৰ কেতিয়া প্ৰকাশ পাব আজিৰ ভিডিঅ'ৰ জৰিয়তে তোমালোকক আমি ডিটেইলছত জনাব গৈ আছো গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅ'টো চাবা তেতিয়া তোমালোকে ভালকে বুজি পাবা তো ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে এনকা নিচিনা ইম্পৰ্টেন্ট আপডেটবোৰ সদায় পাই থাকা তো ছাত্ৰ-ছাত্ৰীসকল আৰু এটা সৰু ইনফৰমেশন হৈছে তোমালোকৰ 2026ৰ মেট্ৰিক পৰীক্ষা বহুত টান হ'বলৈ গৈ আছে হেতু তোমালোকে নিশ্চয় জানা তো এতিয়া তোমালোকৰ মেট্ৰিক 2026ত থিওৰি আৰু এমসিকিউ প্ৰশ্ন কেনকা নিচিনা আহিব তোমালোকে কিন্তু নাজানা কিন্তু তোমালোকৰ বাবে আইএইচ টেগ আসামৰ ফেকাল্টি সকলে তোমালোকৰ মেট্ৰিক 2026ৰ বাবে অল সাবজেক্টৰে থিওৰি নোটছ আৰু এমসিকিউজ বনাইছে যোনবোৰ তোমালোকৰ থিওৰি নোটছ আছে হেবোৰ থিওৰি নোটছ মেট্ৰিকত 95 96 97 98 পো ষ্টুডেন্টৰ হ্যান্ড ৰিটেন নোটছ হয় লগতে এমসিকিউজ বোৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আনসাৰ সহ তোমালোকৰ বাবে বনাইছে আমাৰ আইএইচ টেগ আসামৰ ফেকাল্টি সকলে তো তোমালোকে যদি লব বিচাৰা তেন্তে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে যোগাযোগ কৰিবা যোগাযোগ কৰি এতিয়াই লৈ লোৱা আৰু আমি দিয়াখিনি যদি তোমালোকে ভালকে পঢ়া তেন্তে তোমালোকে 100% কমন পাই যাবা মেট্ৰিক 2026ত তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আমাৰ এই গাইডেন্সখিনি যদি লব বিচাৰা তেন্তে তোমালোকে অল সাবজেক্টৰ একেলগে যদি লোৱা থিওৰি নোটছ আৰু এমসিকিউজ তেন্তে মাত্ৰ তোমালোকে 600 টকা পেমেন্ট কৰিব লাগিব আৰু যদি কোনোবাই এখন বা দুখন তেনেকে সিঙ্গল সাবজেক্ট লব বিচাৰা তেন্তে সিঙ্গল সাবজেক্টত তোমালোকৰ 150 रुपीस কে পাৰ সাবজেক্ট হ'ব তো তোমালোকে যদি লব বিচাৰা এতিয়াই যোগাযোগ কৰা আৰু আমাৰ এই গাইডেন্সখিনি কেৱল আসামিজ আৰু ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট সকলৰ বাবে আৰু লগতে তোমালোকৰ এই গাইডেন্সবোৰ তোমালোকক হোৱাটছআপত পিডিএফ হিচাপে হে প্ৰভাইড কৰিব তো তোমালোকে যদি লব বিচাৰা এতিয়াই যোগাযোগ কৰা তো এতিয়া তোমালোকৰ মেইন টপিকলৈ আহো যে তোমালোকৰ মেট্ৰিক 2026ৰ পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব লগতে তোমালোকৰ ৰুটিন কেতিয়া প্ৰকাশ পাব তো তাৰ কাৰণে তোমালোকে এইবাৰ 2025ৰ মেট্ৰিক পৰীক্ষাৰ যোনখন ৰুটিন সেই ৰুটিনখনলৈ তোমালোকে চাব লাগিব তো তোমালোকে ইয়াতে দেখিবলৈ পাইছা 2025ৰ মেট্ৰিক পৰীক্ষা ষ্টাৰ্ট হৈছিল ফেব্ৰুৱাৰী 15ৰ পৰা তো তোমালোকৰ প্ৰথম দিনে আছিল ইংলিছৰ এক্সাম 2025ৰ মেট্ৰিক পৰীক্ষা ষ্টাৰ্ট হৈছিল ফেব্ৰুৱাৰী 15ৰ পৰা তো তোমালোকৰ কিন্তু 2026ৰ মেট্ৰিক পৰীক্ষাও এনকা নিচিনা ডেটতে হ'ব ফেব্ৰুৱাৰী 10 টু ফেব্ৰুৱাৰী 15ৰ ভিতৰতে তোমালোকৰ 2026ৰ মেট্ৰিক পৰীক্ষাও ষ্টাৰ্ট হ'ব তো 2025ত ষ্টাৰ্ট হৈছিল 15 ফেব্ৰুৱাৰীৰ পৰা তো তোমালোকৰ 26ৰ মেট্ৰিক পৰীক্ষাও 10 ফেব্ৰুৱাৰী টু 15 ফেব্ৰুৱাৰীৰ ভিতৰতে ষ্টাৰ্ট হ'ব বিশেষকৈ তোমালোকে এক্সপেক্ট কৰিব পাৰা 13 বা 14 ফেব্ৰুৱাৰীৰ পৰা 2026ৰ মেট্ৰিক পৰীক্ষা তাৰ পিছত তোমালোকৰ ৰুটিন কেতিয়া প্ৰকাশ পাব 2026ৰ মেট্ৰিক পৰীক্ষাৰ তো তোমালোকে যদি 2025ৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিনখন চোৱা তাতে তোমালোকে তলতে দেখা পাবা যে তোমালোকৰ 2025ৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিন কিন্তু 2024ৰ 22nd of নৱেম্বৰতে প্ৰকাশ পাইছিলে তো সেম তোমালোকৰ 2026ৰ মেট্ৰিক পৰীক্ষা 10 টু 15 ফেব্ৰুৱাৰীৰ ভিতৰত ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ ৰুটিন প্ৰকাশ পাব 2025ৰ নৱেম্বৰতে তো নৱেম্বৰ এনকা নিচিনা ডেটতে তোমালোকৰ প্ৰকাশ পাব কিন্তু এক্সেক্টলি কোনটো ডেটত প্ৰকাশ পাব এতিয়া ক'ব নোৱাৰি কিন্তু তোমালোকে এক্সপেক্ট কৰিব পাৰা 20 টু 25 নৱেম্বৰৰ ভিতৰতে তোমালোকে ৰুটিন পাই যাবা 2026ৰ মেট্ৰিক পৰীক্ষাৰ তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে এই দুটা ইম্পৰ্টেন্ট আপডেট আছিল আজিৰ ভিডিঅ'ত আশা কৰো আপডেটখিনি তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট আৰু যদি তোমালোকে কিবা ডাউট থাকে 2026ৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকে কমেন্টছত জনাবা আমি তোমালোকৰ কমেন্টছবোৰ ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম আৰু তোমালোকে আমাৰ গাইডেন্সখিনি এতিয়াই লৈ লোৱা আৰু এতিয়াই লৈ তোমালোকে ভালকে এতিয়াৰে পৰা পঢ়া আৰম্ভ কৰা তেতিয়াহে তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা তো আজিৰ ভিডিঅ' এইখিনি আছিল আশা কৰো ভিডিঅ'টো বহুত হেল্পফুল তো ভিডিঅ'ত লাইক এটা কৰি দিবা লগতে আমাৰ চেনেলত নতুন হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ ফৰ ওয়াচিং